দীপাৱলীৰ নিশা খানাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দুখন স্কৰপিঅ বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। যি পথ দুৰ্ঘটনাই সমগ্ৰ মহানগৰীকে জোকাৰি গৈছে। ঠিকাতে নিহত হৈছে এজন যুৱক আৰু আন এগৰাকী যুৱতী। স্কৰপিঅখনত আছিল এজন যুৱকৰ সৈতে দুগৰাকী যুৱতী GMTHত চিকিৎসাধীন আন এগৰাকী যুৱতী। বৰ্তমানে আন এগৰাকী যুৱতী চিকিৎসাধীন অৱস্থাত আছে। GMTHত খানাপাৰাৰ পৰা আহি থকা স্কৰপিঅখনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দিয়াইছিল আন এখন বাহনত। ৰেলিং ভাঙি ফুটব্ৰিজৰ ওপৰত উঠিল দুৰ্ঘটনাগ্ৰস্ত বাহনখন। ফুটব্ৰিজৰ ওপৰত খুন্দা মাৰি পুনৰ তলত সৰি পৰিল বাহনখন। গণেশগুৰি সাইডৰ পৰা আহি আছিল এখন বগা স্কৰপিঅ আৰু এই কলা স্কৰপিঅখন খানাপাৰা সাইডৰ পৰা আহিছিল। বগা স্কৰপিঅখনে মানে ছায়েন্স মিউজিয়ামৰ ফালে আপোনাৰ অভাৰটেক মানে টাৰ্ণিং কাটোতে ইখনত কলাখনত লাগি গ'ল। তো লগাই দিয়াৰ লগে লগে কলাখনে ওপৰলৈ গুচি গ'ল। ওপৰলৈ যোৱাৰ লগে লগে এখন উৰি গ'ল, উৰি পিনে সিফালে মানে পাল্টি মাৰি দিলে। তো পাল্টি মাৰি দিয়াৰ লগে লগে কিন্তু গাড়ীখনৰ ভিতৰত তিনিজন ছোৱালী আছিলে, দুজনী ছোৱালী আৰু এজন ল'ৰা আছিলে। আৰু আগফালে যি এজনী ছোৱালী আৰু এজন ল'ৰা বহিছিলে, সিহঁত দুজন অলৰেডি ঢুকালে।